উত্তৰ নলবাৰী বিদ্যাপীঠ হাইস্কুলৰ বাৰ্ষিক বিদ্যালয় সপ্তাহৰ সফল সামৰণি। নলবাৰী জিলা উত্তৰ পাৰৰ ক্ষুদ্ৰ কটলা বৰকুচি স্থিত উত্তৰ নলবাৰী বিদ্যাপীঠ হাইস্কুলৰ ৩৮ সংখ্যক বিদ্যালয় সপ্তাহ 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 20 নৱেম্বৰৰ পৰা 23 নৱেম্বৰলৈ অনুষ্ঠিত কৰা হয়। আজি অন্তিম দিনটোত পুৱা 8 বজাত বিদ্যালয় চৌহদ চাফাই অভিযানৰ পিছতে 9 বজাৰ পৰা মুকলি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে চিকিৎসক তথা বিশিষ্ট লেখক ডক্টৰ ৰাতুল চন্দ্ৰ ভট্টাচাৰ্য আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডক্টৰ মদন চন্দ্ৰ বড়ো। অনুষ্ঠানটোত প্ৰায় 1 সহস্ৰাধিক হাজাৰো লোক উপস্থিত থাকে। আচলতে আমি প্ৰতি বছৰৰ ধৰণেই এইবাৰো আমি 20 জুন তাৰিখ 20 নৱেম্বৰ 2023 চনৰ পৰা আজি 23 তাৰিখলৈকে আমি কাৰ্যসূচী হাতত লৈছোঁ। প্ৰতি বছৰে আমাৰ ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ কাৰণে আমি আয়োজন কৰিয়েই আহিছোঁ। ভিন ভিন প্ৰতিযোগিতাবিলাক থাকে, কুমাৰ কলাৰো আমি ভালেকেইটা প্ৰতিযোগিতা পাতোঁ। তাৰ লগত সংগতি ৰাখি খেল ধেমালিবিলাকো একেলগতে চলি থাকে। ভালেকেইটা খেল কেৰমৰ বেডমিণ্টনৰ পৰা আৰম্ভ কৰি গোটেইবিলাক খেলেই আমি খেলাওঁ। কাবাডী উঠা বহাৰ পৰা গোটেইবিলাক খেলেই খেলোৱা যায়। ছোৱালীৰে হওক ল'ৰাৰে হওক দুয়োটা শাখাতে উচ্চ শাখা নিম্ন শাখা। আচলতে আমাৰ ইয়াতে হাইস্কুল যিহেতু আমাৰ ইয়াত 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে গোটেই ল'ৰা ছোৱালীখিনি আছে, যিহেতু আমি গোটেইবিলাককে দুটা শাখাত আমি ইনভলভ কৰাওঁ ল'ৰা ছোৱালীখিনি। আৰু সুকুমাৰ কলাৰো তেনেকৈ চিত্ৰাংকনৰ পৰা ৰচনা, আকস্মিক বক্তৃতা গোটেইবিলাক প্ৰতিযোগিতা আমি পাতিছোঁ এইকেইদিনৰ ভিতৰতেই মিলাই। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল আমি এখন সাংস্কৃতিক শোভাযাত্ৰা এখনিৰো আমি আয়োজন কৰিছিলোঁ। 20 তাৰিখৰ দিনাখন ৰাতিপুৱা আমি 8 বজাৰ পৰা আমি শোভাযাত্ৰাখনি মুকলি কৰিছিলোঁ। আৰু শোভাযাত্ৰাখনৰ উদ্দেশ্য এইটো আমাৰ ল'ৰা ছোৱালীসকলে আমাৰ জনগোষ্ঠীয় ভিন ভিন কথাবিলাকৰ লগত পৰিচিত হোৱাটো। আৰু ল'ৰা ছোৱালীখিনিয়ে সুকলমে এই শোভাযাত্ৰাখিনি মানে সফলো কৰিছে। তেওঁলোকে ভিন ভিন পাৰ্ট লৈছে, জনগোষ্ঠীয় গোটেইবিলাক জনগোষ্ঠীৰ ভাও লৈছে। আমাৰ বিহু চিহু গোটেই 3টা বিহুৰো তাত প্ৰদৰ্শন কৰা হৈছে। অসমীয়া সাজপাৰ গহনাৰ পৰা আৰম্ভ কৰি গোটেইবিলাক কৃষ্টি অসমখনৰ আৰু ল'ৰা ছোৱালীৰ লগত জড়িত গোটেই কথাখিনি আমি শোভাযাত্ৰাখনিৰ জৰিয়তে দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। বিয়া নাম সকলোবিলাক আছে। তাৰ লগতে আমি 20 তাৰিখৰ পিছৰ পৰা আমি একাদিক্ৰমে শোভাযাত্ৰাৰ পিছৰ পৰা আমি খেল ধেমালি আৰু কুমাৰ কলাৰ প্ৰতিযোগিতাবিলাক পাতি আহিছোঁ। আৰু আজি আহি পেলাই আমি 23 তাৰিখৰ দিনাখন আমাৰ এই গোটেই বিদ্যালয় সপ্তাহৰ আমি শেষ কাৰ্যসূচীত আহি উপনীত হৈছোঁহি। আৰু এই কাৰ্যসূচীখনত আমাৰ ল'ৰা ছোৱালীখিনিৰ যাতে বিশেষভাৱে কামত আহে, ল'ৰা ছোৱালীখিনি যাতে উপকৃত হয়, তাৰ বাবে আমি বিশিষ্ট অতিথি হিচাপে আমি দুগৰাকী ব্যক্তিক মাতি আনিছোঁ। প্ৰথমগৰাকী হ'ল আমাৰ নলবাৰীৰ আমাৰ স্কুলৰ গাতে লাগি থকা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় যিখন আছে তাৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ডক্টৰ মদন চন্দ্ৰ বড়োদেৱক আমি মাতি আনিছোঁ। তেখেতৰ বক্তব্যখিনিও আমি আশা ৰাখিছোঁ যে ল'ৰা ছোৱালীখিনি নিশ্চয় বিভিন্ন ধৰণে তেওঁলোকৰ কামত আহিব। আৰু দ্বিতীয়তে অন্য এগৰাকী ব্যক্তিক আমি বিশিষ্ট ব্যক্তি হিচাপে নিৰ্দিষ্ট বক্তা হিচাপে তেখেতক মাতি আনিছোঁ আমাৰ মাজলৈ। তেখেত নলবাৰী অসামৰিক চিকিৎসালয়ৰ চিকিৎসক এগৰাকী। আৰু তাৰ লগতে তেখেত ভিন ভিন ধৰণৰ লিখা মেলা কাৰ্যত জড়িত। তেখেত এগৰাকী লিখক, নাট্যকাৰ, তাৰ লগতে চিকিৎসকো। তেখেতৰ নাম হ'ল ডক্টৰ ৰাতুল চন্দ্ৰ ভট্টাচাৰ্য। আমি দুগৰাকী ব্যক্তিৰ দ্বাৰাই ল'ৰা ছোৱালীসকলৰ মাজত এখন যোগাযোগৰ সৃষ্টি কৰিছোঁ। আৰু ডক্টৰগৰাকীও ল'ৰা ছোৱালীৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ লগত জড়িত ভালেখিনি কথাই কৈছে। ল'ৰা ছোৱালীবিলাক লগতে অভিভাৱক যিখিনি আছে গোটেইখিনি উপকৃত হৈছে বুলি আমি ভাবিছোঁ। আমি শিক্ষক শিক্ষয়িত্ৰীগৰাকীও দুগৰাকী ব্যক্তিৰ ভাষণৰ পৰা যথেষ্টভাৱে শিকিব পাৰিছোঁ আৰু ভাল ধৰণে উপকৃত হৈছোঁ। আৰু আশা ৰাখিছোঁ যে আমি সুকলমে এই গোটেই কাৰ্যসূচীখিনি সমাপন কৰিব পাৰিম। আৰু এতিয়া আমি বঁটা বিতৰণি কৰিম। বঁটা বিতৰণি আমি এটা মানে গুৰুত্বপূৰ্ণ অংশ হিচাপে লৈছোঁ ল'ৰা ছোৱালীখিনি। আৰু ইয়াৰ দ্বাৰা ভাবিছোঁ যে আমাৰ ল'ৰা ছোৱালীখিনি আটাইয়ে উপকৃত হ'ব।